কোভিডৰ সংক্ৰান্তত আমাৰ কেবিনেটত আলোচনা হৈছিলে। আমি যেহেতু যদিও ৰোগীৰ সংখ্যা বাঢ়িছে, হস্পিটালাইজেশ্যন যেহেতু এতিয়াও 12% আছে, সেইকাৰণে আমি কোনো ধৰণৰ নতুন ৰেষ্ট্ৰিকশ্যন আনিব খোজা নাই। এটা কথা আপোনালোকে বুজিব যে আমি টোটেল কেছ কিমান সেইটোতকৈও টোটেল হস্পিটালাইজেশ্যন কিমান। হস্পিটালত যেতিয়া বিছনা কম হ'ব তেতিয়া আমি ৰেষ্ট্ৰিকশ্যনবোৰ আনিব লাগে। এতিয়া যিহেতু সৰ্বমুঠ 100খন বিছনা যদি আছে, তাৰ আমাৰ 12খনহে ব্যৱহাৰ হৈছে। সেইকাৰণে আজিৰ দিনত আমি নতুন SOP বা নতুন কোনো ৰেষ্ট্ৰিকশ্যন আমি আনিব খোজা নাই। সৰু এটা আমাৰ খালি সিদ্ধান্ত হৈছে যে আগতে গোটেই ৰোগী হ'লে তেওঁলোক এবাৰ ৰোগাক্ৰান্ত হ'লে কিমান দিনত চৰকাৰী অফিচলৈকে কাম কৰিব ঘূৰি আহিব তাৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাছিল। বেমাৰত 7 দিন, হোম কোৱাৰেণ্টাইনত 7 দিন। এতিয়া গোটেই চাইকেলটোত তেওঁলোকে লিভ পাব 7 ডেজ। তাৰমানে 7 দিন পাৰ হোৱাৰ পিছত 8ম দিনা নিজৰ নিজৰ দায়িত্ব তেওঁলোকে যোগদান কৰিব লাগিব। আনলেছ দে আৰ ইন হস্পিটাল। হস্পিটাল হ'ল ডক্টৰে কিবা কাৰণত ৰিলিজ দিয়া নাই, বেলেগ কথা। কিন্তু হোম কোৱাৰেণ্টাইনত যিমান মানুহ থাকিব, এতিয়া নতুন প্ৰট'কল মতে অন ডে 8 হস্পিটালত থকা 2 দিন, ঘৰত থকা 5 দিন, বা হস্পিটালত থকা 3 দিন, ঘৰত থকা 4 দিন, সৰ্বমুঠ ডে 8 ৰোগটো চিনাক্তকৰণ হোৱাৰ পৰা ডে 8ত তেওঁলোকে নিজৰ দায়িত্ব লৈ চৰকাৰী কাম কাজ হওক বেচৰকাৰী কাম কাজ হওক তেওঁলোকে ঘূৰি আহিব। কোনোবা যদি হস্পিটালত থাকি যায় সেই কথাটো অলপ সুকীয়া। কোভিডৰ ক্ষেত্ৰত আমি 15 ফেব্ৰুৱাৰীৰ আগত দ্বিতীয় পালি ভেকচিন আমি সম্পূৰ্ণ কৰিব খুজিছোঁ। সম্পূৰ্ণ মানে 100টো 100 নহ'ব, বাট 90% হ'লেও আমি চেছ কৰিব খুজিছোঁ, যাতে ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত যাতে বাই এণ্ড লাৰ্জ ভেকচিনেশ্যন হৈ যায়। 2,20,00,000 মানুহক আমি ভেকচিন দিব লাগে। 1,72,00,000 ইতিমধ্যে দিয়া হ'ল। ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে বাকী ৰৈ যোৱা 50,00,000 আমি ভেকচিনেশ্যন কৰিব খুজিছোঁ, যাতে আমাৰ সকলো মানুহ নিৰাপদ হৈ থাকিব পাৰে। বৰ্তমান অসমত 4 কোটিতকৈ অধিক ভেকচিন পালি দিয়া হৈছে। তাৰে 1,72,00,000 দ্বিতীয় ড'জ। আমি চেষ্টা কৰিছোঁ যাতে দ্বিতীয় ড'জ 15 ফেব্ৰুৱাৰীৰ আগতে 2,20,00,000লৈকে যাব পাৰে। আন কোভিডৰ সংক্ৰান্তত কোনো SOPৰ কথা চিন্তা কৰা হোৱা নাই। যদি আৰু সৰু সুৰা যিখিনি মেডিকেল সম্পৰ্কীয় সিদ্ধান্ত আছে সেইখিনি আপোনালোকক পৰৱৰ্তী সময়ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই জনাব।